হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ সৰিয়হৰ সৈতে মাছৰ এটা টেষ্টি ৰেচিপি। এই ৰেচিপিটো বনাবলৈ তেনেই সহজ, সৰিয়হ দি বনোৱা মাছৰ জোল। বলকচোন তেনেহ'লে চাই লওক মইনো কেনেকৈ বনালোঁ। ইয়াৰ বাবে মই 3 পিচ মাছ লৈ লৈছোঁ। মাছ কেইপিচ মই হালধি নিমখ সানি মেৰিনেট কৰি লৈছোঁ। এতিয়া আহক আমি মছলাখিনি ৰেডি কৰি লওঁ। ইয়াত প্ৰথমে মই দি লৈছোঁ এতিয়া বগা সৰিয়হ। এই বগা সৰিয়হ দিছোঁ মই। আপোনালোকৰ যদি ঘৰত বগা সৰিয়হ নাথাকে তেনেহ'লে ৰঙা সৰিয়হ দিলেও হ'ব। তাৰপিছত দিছোঁ মই ইয়াতে জিৰা আৰু দিছোঁ মই ইয়াতে কেইটামান জালুক। তাৰপিছত মই ইয়াতে নহৰু দি দিছোঁ আৰু মই দিছোঁ ইয়াতে অকণমান আদা। এতিয়া মই ইয়াতে অকণমান পানী দি গোটেইখিনি ধুনীয়াকৈ এটা মিক্স পেষ্ট বনাই ল'ম। এয়া চাওক, এইখিনি পিছা হৈ গ'ল। চাওকচোন, ধৰিব পাৰিছেনে কিমান ধুনীয়া মিহিকৈ পিছা হৈছে। এনেকৈ মিহিকৈ পিচি ল'ব আপোনালোকে। এয়া চাওক, এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি এক্সট্ৰাকৈ থৈ লৈছোঁ আৰু মই একেটা মিক্সি জাৰতে 2টা বিলাহী কাটি ৰাখিছিলোঁ, এইখিনিও মই পিচি ল'ম। এয়া চাওক, এইখিনিও মোৰ ৰেডি হৈ গ'ল। এতিয়া আমি গেছতে কেৰাহীটো পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াতে আমি মিঠাতেল দি দিছোঁ। আৰু চাওক, এয়া মিঠাতেলখিনি গৰম হৈ আহিছে। এতিয়া আমি ইয়াতে এপিচ এপিচকৈ মাছ কেইপিচ দি যাম। মাছ কেইপিচ দিয়াৰ পিছত মই এনেদৰে ঢাকি দিছোঁ, কাৰণ মাছ কেইপিচ কচ মাছ আছিলে। কচ মাছটো বহুত ফুটে, গতিকে যিসকলে ভয় কৰে মাছ ভাজিবলৈ তেওঁলোকে এনেকৈ ঢাকি দিব। এটা চাইড ফ্ৰাই হোৱাৰ পিছত আকৌ ঢাকোনখন দাঙি লুটিয়াই দিব। গোটেই কেইপিচ মাছ লুটিওৱাৰ পাছত আকৌ মই ঢাকনিখন দি ঢাকি ৰাখিছোঁ। মাছ কেইপিচ ফ্ৰাই হোৱাৰ পিছত মই গোটেই কেইপিচ মাছ ধুনীয়াকৈ উলিয়াই ল'লোঁ। এতিয়া মই একেটা কেৰাহীতে সেই মাছ ভজা তেলখিনিতে মই কেইটামান জিৰা দি দিছোঁ। তাৰপিছত কেইটামান নৰসিংহ পাত দি দিছোঁ। জিৰাখিনি ফুটি অহাৰ পিছত মই পিচি ৰখা এই মছলাখিনি দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া মই ইয়াতে দিছোঁ হালধি আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। গোটেইখিনি মই আকৌ ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া মই ইয়াতে ডাঙৰ চামুচেৰে এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। এই ৰেড চিলি পাউডাৰটোত জ্বলা কম হয়, কিন্তু ইয়াৰ কালাৰটো ভাল হয়, গতিকে মই ডাঙৰ চামুচেৰে এচামুচ দি দিছোঁ। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী থাকে তেনেহ'লে দিব, নিবিচাৰিলে কমায়ো দিব পাৰিব। এতিয়া আমি মছলাখিনি অকণমান সময় ভাজি থাকিম, 2 বা 3 মিনিটমানৰ সময়ৰ কাৰণে। এয়া চাওক, 2 বা 3 মিনিটমান সময় ভজাৰ পিছত এয়া দেখিছেনে কেনেকৈ তেলটো বিৰিঙি আহিছে। ইমানখিনি সময়লৈকে ভাজিলেও হয়। এয়া মোৰ মছলাখিনি ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে দি দিম এই বিলাহী পেষ্টখিনি। বিলাহীখিনি দিয়াৰ পিছত আপোনালোকে আকৌ এবাৰ ধুনীয়াকৈ লৰাই ল'ব। এয়া এনেকৈ লৰাই লৰাই আকৌ আমি 2-3 মিনিটমান সময় ভাজি থাকিব লাগিব। আৰু এতিয়া মই ইয়াতে এই মছলা ৰখা বাতিটো আওখালি পেলাই পানী দি দিছোঁ ইয়াতে। এইখিনি আকৌ এবাৰ মিক্স কৰি লৈছোঁ। এইখিনি আমি 2-3 মিনিটমান সময় ভাজি থাকিব লাগিব আৰু মই অকণমান ঢাকি দিছোঁ। এয়া দেখিছেনে, এনেকৈ মছলাখিনি ঢাকোনখন উদঙাই পেলাই আকৌ এবাৰ লৰাই দিছোঁ। একেবাৰে ঢাকি নাৰাখিব, নহ'লে মছলাখিনি তলত লাগি ধৰিব। মাজে মাজে লৰাই থাকিব লাগিব এইখিনি। এয়া চাওক, এইখিনি 2-3 মিনিটমান ভজাৰ পিছত মছলাখিনি এতিয়া তেলটো এৰি দিছে। এতিয়া আমি ইয়াতে পানী দি দিম। পানীটো আপোনালোকৰ জোখ অনুপাতে দিব, আপোনালোকে গ্ৰেভিটো যিমান ডাঠ পাতল কৰিব বিচাৰে। এতিয়া মই এইখিনি ঢাকনিৰে ঢাকি দিছোঁ এটা উতল অহালৈকে। এয়া মোৰ মাছৰ তৰকাৰীখিনি উতলি আহিছে। এতিয়া মই ইয়াতে ফ্ৰাই কৰি ৰখা মাছ কেইপিচ দি দিম। তাৰপিছত লাহেকৈ এবাৰ লৰাই দিম।
মাছকেইপিচ দিয়াৰ পিছত মই আকৌ অকণমান সময় ঢাকি ৰাখিম। এয়া চাওক, এইখিনি মাছ দিয়াৰ পিছত বেছি সময় উতলিবলৈ দিব নালাগে। মাছকেইপিচ ভাগি যোৱাৰ চান্স থাকে। এইখিনি সময়তে এবাৰ লুটিয়াই দিব এনেকৈ। এয়া চাওক, মোৰ মাছৰ তৰকাৰীকণ ৰেডি হৈয়ে গৈছে। ইয়াৰ কনচিষ্টেঞ্চিটো চাওক কিমান ডাঠ হৈছে। ইয়াত ধৰিব পাৰিছেনে? ইমানটো জোখতে ৰাখি দিছোঁ মই এতিয়া। এয়া মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। গেছটো অফ কৰাৰ পিছত মই ইয়াতে ফিছ মছলা ব্যৱহাৰ কৰিছোঁ। এইটো ফিছ মছলা ব্যৱহাৰ কৰিছোঁ মই কেটছৰ। ইয়াতে অকণমান দি দিছোঁ। মছলাখিনি দিয়াৰ পিছত মই এতিয়া 2 মিনিটমান সময় ৰেষ্ট কৰিব দিছোঁ ঢাকনিখন লগাই। তাৰপিছত মই আপোনালোকক উলিয়াই দেখুৱাম। ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক মই এখন প্লেটত এতিয়া উলিয়াই দেখুৱাইছোঁ। চাওক কিমান ধুনীয়া হৈছে। আপোনালোকেতো ঘৰত সৰিয়হৰ সৈতে মাছৰ জোল বনাই খায়ে থাকে, কিন্তু মই বনোৱা ষ্টাইলত এবাৰ বনাই খাই চাবচোন। বহুত ভাল লাগে আৰু টেষ্টিও হয়। একদম সহজতে বনাব পাৰি আৰু বহুত ইজি হয় ৰেচিপিটো। খাবলৈও বহুত টেষ্টি লাগে। আপোনালোকেও এবাৰ বনাওক আৰু সকলোকে খুৱাওক। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰি দিব। এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। তেতিয়া মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে সোনকালে চাই থাকিব পাৰিব। অতি সোনকালে পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ' ৰেচিপি লৈ। তেতিয়ালৈকে ধন্যবাদ।